পোনপ্ৰথমে এখনি গামোচা আৰু চেলেঙৰে আদৰণি জনাবলৈ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত সৌৰভ ভৰাত্ৰই আগবাঢ়ি আহিবলৈ এতিয়া ধৰ্মধ্বজা উত্তোলক মহোদয়ক প্ৰথমে বন্তি গছি জ্বলাবৰ কাৰণে আগবঢ়াই নিবলৈ মই প্ৰণাম কৰা দিব অনুৰোধ জনালোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। নিমন্ত্ৰণ কৰিছিলোঁ, তেখেতো আমাৰ মাজত উপস্থিত আছে। তেখেতক আগবঢ়াই নিবৰ কাৰণে আমি মহিলাসকলক অনুৰোধ জনালোঁ। এখনি ফুলাম গামোচাৰ আদৰণি জনাব উদযাপন সমিতিৰ সম্পাদক শ্ৰীযুত অংকুৰ বৰাদেৱে। অংকুৰ বৰাদেৱে তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। তেখেতক আমি বন্তি প্ৰজ্বলনৰ কাৰণে আগবাঢ়িবৰ বাবে অনুৰোধ জনালোঁ। আমাৰ নামঘৰীয়া জয়ন্ত বৰাই পুষ্পাঞ্জলি আগবঢ়াইছে, মুকুন্দ বুঢ়ীয়াদেৱে পুষ্পাঞ্জলি আগবঢ়াইছে। এই কাৰ্যসূচী আমাৰ খোলা থাকিব। এতিয়া আমাৰ ধৰ্মধ্বজা উত্তোলক মহোদয়ক দুই এষাৰ চমুকৈ বক্তব্য দিবলৈ আমি অনুৰোধ জনালোঁ।
কুলোর নিপতিময় খবর না লঙ্কার ত্রিভুবন বিজয়ময় রাজা লঙ্কেশ্বর আনন্দ উৎসব
হরে বল